হে এভৰিৱান, মই ৰিম্পি। আপোনালোকৰ সকলোকে স্বাগত জনাইছোঁ ৰিম্পিছ কিচেনলৈ। আজি মই আলু ভুজিয়াৰ ৰেচিপি এটা লৈ আহিছোঁ। দোকানৰ দৰে আলু ভুজিয়া আজি ঘৰতে আমি খুব সহজতে বনাই ল'ম। তাৰ আগতে মই ক'ব বিচাৰোঁ আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আপোনালোকক মই আলু ভুজিয়াটো ভাঙি দেখাই আছোঁ। এয়া চাওক কিমান ক্ৰাঞ্চি হৈছে আমাৰ। ইয়াৰ বাবে মই বইল কৰা আলু লৈছোঁ। কুকাৰত মই 3টা চিটি মাৰি আলুখিনি বইল কৰি লৈছিলোঁ আৰু এইদৰে ৰুকনিৰে মই আলুখিনি এবাৰ ৰুকি ল'ম যাতে আমাৰ আলুখিনি মোটা মোটা কোনো লাম্পছ নাথাকে। এইদৰে আলুখিনি মই এবাৰ ৰুকি লৈছোঁ। আলুখিনি মোৰ ৰুকি হৈ গ'ল গোটেইখিনি। মই দৰে ডাঙৰ বাটি এটাত লৈ লৈছোঁ। তাত মই 1 চামুচ চাউলৰ গুড়ি দিছোঁ আৰু মেজাৰিং কাপৰ পৰিমাণত 1 কাপ বেচন, মানে চাহ খোৱা কাপৰ পৰিমাণত 2 কাপ। আৰু মই ইয়াত মছলা ৰেড চিলি পাউডাৰ 1/2 চামুচ, হালধি পাউডাৰ 1/2 চামুচ, চাট মছলা 1/2 চামুচ, নিমখ, ধনিয়া পাউডাৰ আৰু সামান্য পৰিমাণৰ হিং লৈ লৈছোঁ। মই এইখিনি দি লৈছোঁ মই ইয়াত। লগতে মই ইয়াত 1 চামুচ ৰিফাইন তেল দি লৈছোঁ। ৰিফাইন তেলটো দিলে ক্ৰাঞ্চি হয় খাবলৈ। আৰু এইখিনি মই একেলগে মুঠি এটা ডো বনাই ল'ম। ইয়াত মই কোনো ধৰণৰ পানী ব্যৱহাৰ কৰা নাই। আপোনালোকৰ ডোটো ঢিলা ঢিলা লাগিলে আৰু অলপ বেচন দি ল'ব, পানী নিমিলাব এইটোত। মোৰ ডোটো বনাই হৈ গ'ল। মই এতিয়া ভুজিয়া মেকাৰত এইখিনি বনাম। আপোনালোকে খুব সহজতে গালামালৰ দোকানত পাই যাব। এইটো 200-300 টকা লয় ভুজিয়া মেকাৰটো। ইয়াত মই ৰিফাইন তেল সানি লৈছোঁ ভিতৰটোত। এতিয়া মই ভুজিয়া মেকাৰত ভৰাব পৰাকৈ এটা ডো এটা বনাই লৈছোঁ এইদৰে দীঘলীয়াকৈ। আৰু মই এই মিহিটোৰে মই এই ভুজিয়াখিনি বনাম। এতিয়া মই এই মিহি প্লেটখন ইয়াত লগাই লৈছোঁ, তেল লগা ৰিফাইন তেল। আৰু মই ভুজিয়া মেকাৰটো এইদৰে ৰেডি কৰি লৈছোঁ। এতিয়া মই ইয়াত ডোটো বনাই লৈছিলোঁ সেইটো মই ভৰাই দিছোঁ এইদৰে। আৰু ওপৰৰ পৰা মই ঢাকনখন এইদৰে লগাই লৈছোঁ। ৰেডি হৈ গ'ল আমাৰ। এতিয়া মই গেছত কেৰাহী এখন বহাই তাত মই ৰিফাইন দি লৈছোঁ ভাজিবৰ কাৰণে। তেলখিনি মোৰ ভালদৰে গৰম হোৱাৰ পিছত ল' ফ্লেম কৰি দিছোঁ মই একদম গেছটো। আৰু এইদৰে ভুজিয়া মেকাৰেৰে মই এইদৰে ভুজিয়াখিনি দি লৈছোঁ। তো লাহে লাহে হাতেৰে এইদৰে প্ৰেছ কৰি থাকিলে ধুনীয়াকৈ ওলাই আহি থাকিব ভুজিয়াখিনি খুব মিহিকৈ। দেখিছে আপোনালোকে। আৰু মই এইটো ল' ফ্লেমত ফ্ৰাই কৰি লৈছোঁ। এইটো একদম ল' ফ্লেমত ফ্ৰাই কৰিব, নহ'লে জ্বলি যাব। এইদৰে মই লাহে লাহে 10 মিনিট সময় ফ্ৰাই কৰিছোঁ। 10 মিনিটতে এইটো ফ্ৰাই কৰা হৈ যায়। খুব মিহি থাকে আমাৰ এই ভুজিয়াখিনি। এয়া চাওক মোক ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই আপোনালোকক আৰু এটা প্ৰচেছত দেখাই আছোঁ, কাৰণ আমাৰ সকলোৰে ঘৰত ভুজিয়া মেকাৰ নাথাকে। তাৰ বাবে ভুজিয়া মেকাৰ নাথাকিলে আমি কি কৰিম, এইদৰে আমাৰ পুৰি ভজা হেতাখন চবৰ ঘৰতে থাকে। হেতাখনত অলপ ৰিফাইন তেল লগাই ল'ব আৰু এইদৰে ডোটো হাতত লৈ হাতৰ তলুৱাখনেৰে এইদৰে হেতাখনৰ ওপৰত প্ৰেছ কৰি যাব লাহে লাহে। তেতিয়া আমাৰ ভুজিয়াখিনি তলত পৰি পৰি গৈ থাকিব। এইটো আমাৰ ভুজিয়া মেকাৰ লিখা মিহি নহ'লেও অলপ মোটা হ'ব, কিন্তু খাবলৈ বহুত টেষ্টি হয়। মোটা হ'লেও এইদৰে প্ৰেছ কৰি দি থাকিব। এয়া দেখিছে কি ধুনীয়াকৈ পৰি পৰি গৈছে। এইদৰে অলপ পানী লগাই ল'ব হাতৰ তলুৱাখনত কষ্ট হ'লে। এইদৰে মই গোটেইখিনি ভুজিয়া ফ্ৰাই কৰি লৈছোঁ লাহে লাহে। দেখিছে কিমান সহজতে হৈ গ'ল। আৰু এই ভুজিয়াখিনি আপোনালোকে 15 বা 20 দিন আৰামছে ষ্ট'ৰ কৰি খাব পাৰিব, কোনো ধৰণৰ প্ৰব্লেম নহয়। এয়া চাওক এইখিনি আমাৰ হেতাখনেৰে বনোৱা কি ধুনীয়া হৈছে। এতিয়া মই ভুজিয়াখিনি এয়া চাওক ভাঙি দেখাই আছোঁ কিমান ধুনীয়া হৈছে। এইখিনি মই ভুজিয়া মেকাৰত বনোৱা। আৰু এইখিনি মই এই পুৰি ভজা হেতাখনত ভাজিছিলোঁ যে, এয়া চাওক এইখিনিও চাওক কিমান কুৰকুৰীয়া হৈছে, কি ধুনীয়াকৈ ভাঙি গৈছে। আপোনালোকৰ মোৰ ৰেচিপিটো যদি ভাল লাগি থাকে তেতিয়াহ'লে মোৰ ৰেচিপিটো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।